নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RJ ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি হিষ্ট্ৰীৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় আন্দোলনৰ সময়ত লগত জড়িত বিভিন্ন ধৰণৰ আন্দোলন আৰু ঘটনাসমূহৰ ওপৰত আজি ভিডিঅ'টো আৰম্ভ কৰি গৈছোঁ। প্ৰথম টপিকটো হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ গঠন হৈছিল কেতিয়া? 1885 চনত। 1885 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ স্থাপনা হৈছিল আৰু স্থাপনা কোনে কৰিছিল? A.O. হিউম, যি অধ্যক্ষতা কৰিছিল A.O. হিউম আছিল। নেক্সটটো হ'ল বংগভংগ আন্দোলন। বংগভংগ আন্দোলন কেতিয়া আছিল? 1905 চনত। আৰু বংগভংগ আন্দোলনক স্বদেশী আন্দোলন বুলিও কোৱা হয়। বংগভংগ অৰ্থাৎ বংগাল বিভাজনৰ যি আন্দোলন আছিল তাক বংগভংগ আন্দোলন বুলি কোৱা হয়। কেতিয়া হৈছিল? 1905 চনত। মুছলিম লীগৰ গঠন। মুছলিম লীগ কেতিয়া গঠন হৈছিল? 1906 চনত। আৰু মুছলিম লীগৰ গঠনৰ গুৰি ধৰোঁতা কোন আছিল? আগা খাঁ আৰু ছলিমুল্লাহ খাঁ। দুইজন ঢাকাৰ হয়, আগা খাঁ আৰু ছলিমুল্লাহ খাঁ। কংগ্ৰেছৰ বিভাজন। কংগ্ৰেছৰ বিভাজন কেতিয়া হয়? 1907 চনত। কংগ্ৰেছৰ বিভাজন কিহৰ কাৰণে হৈছিল? নৰমপন্থী আৰু গৰমপন্থী দুই পন্থীৰ মাজত যি বিবাদ হৈছিল, বিবাদৰ পিছৰ পৰাই কংগ্ৰেছৰ বিভাজন হয়। পিছত আহে ৰুলেট এক্ট। ৰুলেট এক্ট কেতিয়া পাৰিত হয়? 19 মাৰ্চ 1919 চনত। 19 মাৰ্চ 1919 চনত ৰুলেট এক্ট পাৰিত হয়। আৰু এই এক্টটোৰ দ্বাৰা এইটো এটা এনেধৰণৰ আইন আছিল যি আইনৰ দ্বাৰা যিকোনো ব্যক্তিক সন্দেহৰ চকুৰে ডাইৰেক্ট গ্ৰেপ্তাৰ কৰিব পাৰিছিল। যিকোনো ব্যক্তিক যদি ব্ৰিটিছৰ আইনে চৰকাৰে যদি কোনো লোকক, ভাৰতীয় লোকক এনেকৈ সন্দেহ কৰিছিল যে তেওঁৰ ওপৰত ক্ৰাইমেই হওক বা কিবা এটাৰ ওপৰত সন্দেহ কৰিব পাৰিলে সন্দেহৰ ওপৰতে গ্ৰেপ্তাৰ কৰিব পাৰিছিল। কোনো ধৰণৰ এফআইআৰৰ প্ৰয়োজন নাছিল তেতিয়া। সেয়া আছিল ৰুলেট এক্ট। তাৰপিছত আহে জালিয়ানৱালাবাগ হত্যাকাণ্ড। জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হয়? 13 এপ্ৰিল 1919 চনত। আৰু এই জালিয়ানৱালাবাগ হত্যাকাণ্ডতে বহুতো লোকৰ মৃত্যু হয়। শিশুৰ পৰা আদি কৰি বৃদ্ধ বয়স্কসকলৰো বহুতো মৃত্যু হয় আৰু বহুত লোকৰ আহতো হয়। খিলাফত আন্দোলন। খিলাফত আন্দোলন কেতিয়া হৈছিল? 1919 চনত। আৰু খিলাফত আন্দোলনৰ নেতৃত্ব কোনে দিছিল? চৌকত আলী আৰু মহম্মদ আলী। তাৰপিছত হ'ল অসহযোগ আন্দোলন। অসহযোগ আন্দোলন 1920 চনৰ 1 আগষ্টৰ পৰা আৰম্ভ হয়। অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? মহাত্মা গান্ধীয়ে। চৌৰি চৌৰা কাণ্ড। চৌৰি চৌৰা কাণ্ড হৈছিল 5 ফেব্ৰুৱাৰী 1922 চনত। উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত এই ঘটনাটো ঘটিছিল। চৌৰি চৌৰা যি কাণ্ড হৈছিল এই কাণ্ডটো ঘটিছিল। আৰু এই ঘটনাটো ঘটাৰ পিছৰ পৰাই অসহযোগ আন্দোলনৰো সমাপ্তি ঘটে। স্বৰাজ পাৰ্টীৰ স্থাপনা। স্বৰাজ পাৰ্টীৰ স্থাপনা কেতিয়া হৈছিল? 1 জানুৱাৰী 1923 চনত। কেতিয়া হৈছিল? 1 জানুৱাৰী 1923 চনত। আৰু ইয়াৰো নেতৃত্ব কোনে প্ৰদান কৰিছিল? কোনে স্থাপনা কৰিছিল? মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস। ছাইমন কমিশ্যনৰ নিযুক্তি। ছাইমন কমিশ্যনৰ নিযুক্তি কেতিয়া হৈছিল? 8 নৱেম্বৰ 1927 চনত। জন ছাইমনে অধ্যক্ষতা কৰিছিল আৰু এই ছাইমন কমিশ্যনত 7জন সদস্য আছিল। 7জন সদস্যৰ এটা আয়োগ গঠন হৈছিল। সেই আয়োগটো পিছলৈ 1928 চনত 3 ফেব্ৰুৱাৰী 1928 চনত ভাৰতলৈ আহে। ইয়াৰ পিছতে বৰদলৈ সত্যাগ্ৰহ। বৰদলৈ সত্যাগ্ৰহ কেতিয়া হৈছিল? অক্টোবৰ 1928 চনত। গুজৰাটৰ যি খেতিয়কসকল আছিল, তেওঁলোকৰ খেতি কৰাৰ পিছতো তেওঁৰ পৰা লগান লগাই থৈছিল, কৰ লগোৱা আছিল। কৰ বৃদ্ধি আছিল, এই কৰ বৃদ্ধি বিৰোধ কৰি বৰদলৈ লোকসকলৰ হৈ চৰ্দাৰ বল্লভভাই পেটেলে এই আন্দোলনৰ সৃষ্টি কৰিছিল। আৰু এই আন্দোলনৰ পিছৰ পৰাই এই বৰদলৈ যি মহিলাসকল, সেই মহিলাসকলে বল্লভভাই পেটেলক চৰ্দাৰৰ উপাধি দিয়ে, চৰ্দাৰ বল্লভভাই বুলি উপাধি দিয়ে। কংগ্ৰেছৰ লাহোৰ অধিৱেশন। কংগ্ৰেছৰ লাহোৰ অধিৱেশন কেতিয়া হৈছিল? ডিচেম্বৰ 1929 চনত। 1929 চনত কংগ্ৰেছৰ লাহোৰ অধিৱেশন হৈছিল। আৰু এই কংগ্ৰেছৰ লাহোৰ অধিৱেশনতে পূৰ্ণ স্বাধীনতাৰ যি প্ৰস্তাৱ আছিল এই প্ৰস্তাৱ দিয়া হৈছিল। নিমখ সত্যাগ্ৰহ। নিমখ সত্যাগ্ৰহ কেতিয়া হৈছিল? 12 মাৰ্চ 1930 পৰা 5 এপ্ৰিল 1930 চনলৈ নিমখ সত্যাগ্ৰহ চলিছিল। আৰু এই নিমখ সত্যাগ্ৰহ দণ্ডি যাত্ৰা বুলিও কয়। দণ্ডি যাত্ৰা বুলিও কোৱা হয় নিমখ সত্যাগ্ৰহ যিটো আছিল। মহাত্মা গান্ধীৰ দ্বাৰা সাবৰমতী আশ্ৰমৰ যি দাণ্ডি নামৰ ঠাই আছিল, সেই দাণ্ডিত গৈ তাত নিমখ বনাই
আৰু নিমখ বনাই নিমখ কানুন উলংঘ কৰে যি আন্দোলনৰ দ্বাৰা সেই আন্দোলনটোকে নিমখ সত্যাগ্ৰহ বুলি কয়। সবিনয় অৱজ্ঞা আন্দোলন। সবিনয় অৱজ্ঞা আন্দোলন কেতিয়া হৈছিল? 6 এপ্ৰিল 1930 চনত। ইয়াৰ আৰম্ভণি হৈছিল 6 এপ্ৰিল 1930 চনত। তাৰপিছতে প্ৰথম গোলমেজ সন্মিলন। প্ৰথম গোলমেজ সন্মিলন কেতিয়া হৈছিল? 12 নৱেম্বৰ 1930 চন। আৰু যেতিয়া প্ৰথম গোলমেজ সন্মিলনৰ অধ্যক্ষতা কোন আছিল? মেকডোনাল্ড আছিল, যি ইংলেণ্ডৰ যি প্ৰধানমন্ত্ৰী মেকডোনাল্ড আছিল ইয়াৰ অধ্যক্ষতা। আৰু প্ৰথম গোলমেজ সন্মিলন লণ্ডনত আয়োজিত হৈছিল। দ্বিতীয় গোলমেজ সন্মিলন। দ্বিতীয় গোলমেজ সন্মিলন কেতিয়া হৈছিল? 7 ছেপ্টেম্বৰ 1931 চনত। 7 ছেপ্টেম্বৰ 1931 চনত দ্বিতীয় গোলমেজ সন্মিলন হৈছিল। আৰু দ্বিতীয় গোলমেজ সন্মিলনত মহাত্মা গান্ধীয়েও ভাগ লৈছিল। তৃতীয় গোলমেজ সন্মিলন। তৃতীয় গোলমেজ সন্মিলন হৈছিল 17 নৱেম্বৰ 1932 চনত। 17 নৱেম্বৰ 1932 চনত তৃতীয় গোলমেজ সন্মিলন হৈছিল। আৰু এইটো যি গোলমেজ সন্মিলন হৈছিল এই সন্মিলনত কংগ্ৰেছে কোনো ধৰণৰ ভাগ লোৱা নাছিল। কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিৰ গঠন। কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিৰ গঠন হৈছিল মে' মাহত 1934 চনৰ মে' মাহত গঠন হৈছিল। আৰু গঠনত যি সদস্যসকল আছিল কোন কোন আছিল? জয়প্ৰকাশ নাৰায়ণ, মিনু মাছানী আৰু MS যোশী, যিসকলে গঠন কৰিছিল 3জন আছিল গঠনকাৰী। ফৰৱাৰ্ড ব্লকৰ গঠন। ফৰৱাৰ্ড ব্লকৰ গঠন কেতিয়া হয়? 1 মে' 1939 চনত। আৰু ফৰৱাৰ্ড ব্লক কোনে গঠন কৰে? সুভাষ চন্দ্ৰ বোস। মুক্তি দিৱস। মুক্তি দিৱস কেতিয়া পালন কৰা হয়? 22 ডিচেম্বৰ 1939 চনত। 22 ডিচেম্বৰ 1939 চনত মুক্তি দিৱস পালন কৰা হৈছিল। ক্ৰিপছ মিছনৰ প্ৰস্তাৱ। ক্ৰিপছ মিছনৰ যি প্ৰস্তাৱ আছিল, প্ৰস্তাৱ কেতিয়া আহিছিল? 1942 চনত আহিছিল। ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলন হৈছিল 8 আগষ্ট 1942 চনত। আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল মহাত্মা গান্ধীয়ে। যি এইটো আটাইতকৈ ডাঙৰ আন্দোলন আছিল। স্বাধীনতাৰ পূৰ্বৰ যি আটাইতকৈ ডাঙৰ আন্দোলনটো, গোটেই যি ভাৰতবৰ্ষলৈ যি আন্দোলনৰ সৃষ্টি হৈছিল এই আন্দোলনটো আছিল ভাৰত ত্যাগ আন্দোলন। সমগ্ৰ ভাৰতবৰ্ষলৈ এই আন্দোলনৰ এটা প্ৰবল সৃষ্টি কৰিছিল। কেবিনেট মিছনৰ আগমন। কেবিনেট মিছনৰ আগমন কেতিয়া ঘটে? 24 মাৰ্চ 1946 চনত। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহে? 24 মাৰ্চ 1946 চনত। মাউণ্ট বেটেন যোজনা। মাউণ্ট বেটেন যি যোজনা কেতিয়া আৰম্ভ হৈছিল? 3 জুন 1947 চনত। এই যোজনাটো কোনে বনাইছিল? ভাইচৰয় মাউণ্ট বেটেনে বনাইছিল। যি ভাৰত বিভাজনৰ ওপৰত এই যোজনাটো ৰাখিছিল। ইয়াৰ পিছত আহে স্বাধীনতা দিৱস। তাৰপিছত যেতিয়া স্বাধীনতা প্ৰাপ্তি হয় স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? 1947 চনত। আমি জানো 1947 চনত ভাৰত স্বাধীন হৈছিল 15 আগষ্টত। আজিৰ টপিক ইমানকেইটা আছিলে। 20টা টপিক হয়, এটা ডাবুলকৈ আছিলে। 20টা টপিক আজি আলোচনা কৰা হ'ল। ধন্যবাদ। যদি ইয়াৰ প্ৰশ্নখিনি এই টপিকখিনি আপোনালোকৰ প্ৰয়োজনীয় জ্ঞাত লাগে যে হেল্পফুল হ'ব পাৰে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।